ভাইটিকো লগ পাই গ'লো। কি নাম? মোৰ হেডফোন এনেকুৱা হেডফোন মোৰো আছে। ব্লগ আপোনালোকে ছাবস্ক্ৰাইব কৰক, তাক মৰম দিয়ক একদম সৰু। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহু দিনৰ মূৰত আকৌ গৈ আছোঁ মানে এটা ভিডিঅ' বনাবলৈ। কাজু খতৰা সত্ৰলৈ গৈ আছোঁ কাৰণ আজি বিশ্বকৰ্মা পূজাত তাত মানে পাছেতি উৎসৱ হ'ব। তো পাছেতি উৎসৱত কেনেকুৱা মজা হয় আৰু যি মজা কৰোঁতে মানে ইমান মানুহ হ'ব আজি চাই থাকক। আজি মানে কৰোণাৰ পৰিস্থিতিটো কেনেকুৱা পৰিস্থিতি হয়গৈ শেষলৈ চাই যাওক ভিডিঅ'টো স্কিপ নকৰাকৈ। তো গাইজ, যিসকলে মোৰ চেনেল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰক কেনেকুৱা হয় ভিডিঅ'টো। তাৰ পাছত একদম ধুনীয়া প্ৰাকৃতিক পৰিৱেশটো চাওক। গাইছ মানে ইমান 1 কিলোমিটাৰমান দূৰৰ পৰাই লাইন গাড়ীৰ মানুহ বহুত মানুহ। আগলৈতো আৰু কিমান মানুহ আপোনালোকে ভাবি চাওক। ভিডিঅ'টো শেষলৈ চাই যাওক। একদম ইয়াত অহাৰ ফিল্ডটো লওক আৰু ঘৰত বহি অহাৰ ফিল্ডটো লওক কেনেকুৱা হয় মানে ইমান দূৰৰ পৰাই। আপুনি ইয়াত থাকিলে গম পালে হয় মানে কিমান মানুহ বাপৰে। আগলৈ আৰু কিমান হ'ব তাকে চিন্তা কৰিবা। তো গাইজ, চাইকেলখন থৈ কিনে বৰ্তমান আমি আহি পালোঁ। ফাইনেলি বৰ্তমান আমি খতৰা সত্ৰত আছোঁ। আপোনালোকে চাওক কিমান মানুহ। লাগলৈ চাওক মন্দিৰৰ ভিতৰত সোমাই যাই আছোঁ বাৰু। চাইছে বাৰু সেইফালে ইয়াত অহাৰ ভিতৰত মানে ভৰি দিবলৈ ঠাই নাই। খতৰা সত্ৰতে জানৈ চাকি গছ জ্বলাবি নেদেখা জনৰ ওচৰত। ঈশ্বৰৰ সাহসত জানৈ অহাটো বছৰত বিয়া পাতি আনিম ঘৰত। সত্ৰৰ মানে মণিকূটৰ ভিতৰত মানে ভিডিঅ' বা কেমেৰাৰ এনেকুৱা হেৰি নাই, প্ৰৱেশ নিষিদ্ধ নাই। তো বাহিৰৰ পৰা যিখিনি পাৰিছোঁ আপোনালোকক মই নিজে চাইছোঁ আৰু মই যিখিনি দেখিছোঁ আৰু আপোনালোকক দেখাইছোঁ। তো গাইজ, সেৱা লৈ মানে ফুটা লৈ ওলাই আহিলোঁ। তো এতিয়া আকৌ বেলেগ চাওঁ ব'লক।
খতৰা সত্ৰতে জানৈ চাকি গছ জ্বলাবি নেদেখা জনৰ ওচৰত। তো গাইজ এতিয়া মানে মন্দিৰৰ আগফালৰ পৰা আছোঁ, আগফালৰ পূব চাইডৰ পৰা আছোঁ। এয়া চাওক মানে কি ধুনীয়া পৰিৱেশ। ইয়াৰ পৰা এইটো চাইড অলপ মানে মানুহ চানুহ অলপ কম হৈ আছে। এইফালে এইটো মহাবিদ্যালয়খন, আপোনালোকে ইয়াত আহিলে দেখা পাব। ইয়াত মানে এইখিনি জেগাত পিকনিক খাব পাৰি, পিকনিক প্লেচ ধুনীয়া ৰান্ধাৰ জেগা আছে। তো আহিব আৰু। তো এইখন মহাবিদ্যালয়খন, তো আহিব, ইয়াত চব দেখা পোৱা। ভিডিঅ'টো চাই যাওঁ আৰু মানে ইয়াৰ বিষয়ে অলপ কিছু কথা হ'লেও অলপমান জানিব পাৰিব আৰু চাই কি হয়। তো গাইজ মানে আহি পেলাই ইয়াত TRB জিন্তুদাক লগ পাই গ'লোঁ। জিন্তুদাৰ লগত অলপ কথা হ'লোঁ, চাওক। হেল্ল' গাইজ, তো মানে ইয়াতে পাছেটিৰ কাৰণে ইয়াতে আহিছিলোঁ আৰু ইয়াতে লগ পাই গ'লোঁ আমাৰ পাচিত্ৰ ব্লগছৰ। গতিকে আপোনালোকে চেনেলটো চাই থাকিব। লগতে ছাবস্ক্ৰাইব নকৰাসকলে চেনেলটো কৰি দিয়ক ছাবস্ক্ৰাইব আৰু ছাপোৰ্ট কৰি যায়। গাইজ জিন্তুদাৰ লগতে অংকুৰদাকো লগ পালোঁ। তো অংকুৰদাৰ লগত অলপ কথা হওঁ। বেবিদা হয়, তো চাওক। ইয়াত আহি মানে বেবিদাক লগ পাই গ'লোঁ, দাদা অলপ কিবা কৈছে। গাইজ মানে আহি আমি ইয়াকো ভাইটিকো লগ পাই গ'লোঁ। কি নাম? মোৰ হেডফোন এনেকুৱা মোৰো আছে। ব্লগ আপোনালোকে ছাবস্ক্ৰাইব কৰক, তাক মৰম দিয়ক। একদম সৰু চলি, একদম মোজাং। আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব। ছাবস্ক্ৰাইবটো কৰি দিব। হয় কৰিব। তো গাইস মানুহ চাওক তো গাইজ ইয়াত মানে সন্ধিয়া হৈ গ'ল আৰু এতিয়া মানে আজিতো আপোনালোকে জানেই নৰেন্দ্ৰ মোদী ছাৰৰ জন্মদিন, বাৰ্থডে পালন কৰিছে। তো চাওক এইখিনি। গাইজ ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিব ল'ব, কাৰণ সন্ধিয়া হৈ গ'ল। তো ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব। নতুনকৈ অহাসকলে তো ছাবস্ক্ৰাইবটো কৰি দিব। তো আজিলৈ মানে ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব। আজিলৈ এৰিছোঁ, বাই বাই।